হেল্ল' এভৰিৱান, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মানে মই আগতে কৰি থকা কিছুমান কাম আজি এবছৰমানেই হ'ল আৰু নকৰা, কিন্তু আকৌ আজিৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আৰু ভাবিছোঁ কি কামনো ষ্টাৰ্ট কৰোঁ আজি প্ৰথম, কাৰণ মই চিলাই তিলাই কৰোঁ, ঘৰতে থাকোঁ আৰু চিলাইটো মানে কি আৰু অলপ চলপ জানো আৰু একেবাৰে নজনাও নহয়, কিন্তু মই যিখিনি জানো আচলতে সেইখিনি আপোনালোকক মই কেনেকৈ কি কৰোঁ আৰু কেনেকৈ কৰোঁ এটা মানে নতুন পদ্ধতিত। আৰু আজিকালি প্ৰায় মহিলাসকলৰ কথা কৈছোঁ, মানে ছোৱালীবিলাকেও পাৰে বাৰু, কিছুমানে যিবিলাকৰ ইণ্টাৰেষ্ট আছে আৰু তেওঁলোকৰ কথা কৈছোঁ, তেওঁলোকেও পাৰে। যদি আপোনালোকে মোৰ নিচিনাকৈ মানে মই কেনেকৈ দহিটো বনাওঁ আপোনালোকক আজি দেখুৱাম। আৰু এইটো এটা একেবাৰে ইজি পদ্ধতি হয়, আৰু আপোনালোকে যিসকলে নাজানে তেওঁলোকে মোৰ পৰা চাই পেলাই দহিটো মানে শিকিব পাৰিব। ইমান মানে কেমেৰা কোৱালিটিটো মোৰ বেয়া হৈছে, ছাঁ এটা পৰি আছে দেখিছেনে, এইটো সেইবোৰ ইগন'ৰ কৰক। আৰু মই কেনেকৈ দহি বনাওঁ আপোনালোকক আজি দেখুৱাম, চাই থাকক। ফাৰ্ষ্ট মই এডাল সূতা লৈছোঁ, আৰু এইখন এখন চাদৰ। ৰ'ব, মই বেক কেমেৰা দি দেখুৱাই দিছোঁ। চাদৰখন হৈছে এইখন, আৰু মানে মোৰ এনেকুৱা চাদৰ এনেকুৱা চাদৰ কেইবাখনো এনেকৈ পৰি আছে। ভাবিলোঁ যে আজিকালি মানে এনেই থকাতকৈ আৰু কিবা এটা কৰোঁ বুলি ভাবিলোঁ আৰু, কিন্তু মানে ইমানেই মই এলেহুৱা হৈ গৈছিলোঁ মাজতে, কিহৰ কাৰণে নাজানো, আচলতে কিবাকিবি কাম কেতিয়াবা কৰিবলৈও মন নাযায়, কিন্তু ভাবিলোঁ এতিয়া আৰু কৰোঁ। কিন্তু মানে আজি এইখন চাদৰ হৈছে মানে কি কালাৰটো গ্ৰীণো আছে, সেউজীয়াই হ'ব, পাতলা কিবা সেউজীয়া টাইপৰে কাপোৰযোৰ, তাতে পিংক আৰু গল্ডেন কালাৰ আছে গুণা। সেইটো কাৰণে মই ভাবিছোঁ ইয়াতে পিংক কালাৰো দিম আৰু গল্ডেন কালাৰো মাজে মাজে এটা এটা দি দিম। পিংক কালাৰ যদি 4টা দিওঁ, তেনেহ'লে গল্ডেন কালাৰ ইয়াতে মিক্স কৰি পেলাই 1টা বা 2টা দি দিম, তেতিয়া কেনেকুৱা লাগে চাব লাগিব। আৰু যদি একেবাৰে পিংক কালাৰটো দি দিওঁ তেনেহ'লেও বেয়া নালাগিব চাগে, কিন্তু মই 2টা কালাৰেই দিম বুলি ভাবিছোঁ। আৰু ইয়াতে ফাৰ্ষ্ট মই এতিয়া দেখুৱাই ল'বলৈ ভাল হৈছিলে বাৰু। তাৰপাছতে ইয়াতে মই এখন বহি লৈ লৈছোঁ ল'ৰা ভাগৰ, আৰু ইয়াতে মই মানে পিংক কালাৰ প্ৰথম গুলপীয়াই দিম বুলি ভাবিছোঁ। সেইটো কাৰণে মানে এই গুলপীয়া সূতা এডাল ফাৰ্ষ্টতে ইয়াতে এনেকৈ এটা গাঁঠি দি ল'ব আপোনালোকে। বেজীত মানে সূতা, এনেকুৱা গুলিৰ সূতা লৈ ল'ব, যিটো কালাৰৰ আপোনালোকে দহি বাতিব সেই দহিটোৰে এটা এনেকুৱা গুলপীয়াৰে, মই যেনিবা গুলপীয়া বাতিছোঁ যে সেইটো কাৰণে গুলপীয়া কালাৰৰ সূতা এডাল লৈ লৈছোঁ। আৰু এয়া সূতাডাল মই ইয়াতে এই চাদৰখন দেখিছেনে, ওচৰৰ পৰা দেখুৱাব পৰা হ'লে ভাল আছিলে, কিন্তু মোৰ কেমেৰা কোৱালিটিৰ কাৰণে অকণমান বেয়া হৈছে। চাবচোন বাৰু কেনেকুৱা হৈছে। এখন চাদৰ দেখিছেনে, চাদৰৰ এইটো পাৰিত মানে যিটো একেবাৰে তলৰ সেইটো পাৰিটোৰ কথা কৈছোঁ, তলৰটো, আৰু আঁচলটো আৰু তাতে মই এইটো সূতাডাল ভৰাই দিলোঁ। আৰু ইয়াতে মই আপোনালোকৰ নিজৰ কথা, যদি 1টা গাঁঠিও দিব পাৰে, 2টা গাঁঠিও দিব পাৰে, ইয়াতে 3টা গাঁঠিও দিব পাৰে। যিমান গাঁঠি দিয়ে সিমানে মানে তললৈ সূতাটো গুচি যায়। মই ইয়াতে 2টা গাঁঠি দিম, দেখিছেনে। বহুত দিন বটা নাই দেই দহি, মানে আজি মই এবছৰে হ'ল দহি বটা নাই, একদম মানে বেলেগ এলেহুৱা টাইপৰ হৈ গৈছিলোঁ। ইয়াতে মই 2টা গাঁঠি দিলোঁ, আৰু মই ইয়াৰ পৰা অলপমান সূতা লৈ ল'ম। এইটো কটন সূতা আছিলে মোৰ ওচৰত, সেইটো কাৰণে কটন সূতাকে এতিয়া দি দিম বুলি ভাবিছোঁ। আচলতে ইয়াতকৈ এটা ভাল সূতা পায়, সেইটো জিলেলে সূতা বুলি কয়। আপোনালোকে সেই সূতাটো ল'ব। এইটো সূতা মই ইমান মানে কমফৰ্টেবল নাপাওঁ, কিয়নো বগাত যদি দিয়ে মানে বগা কালাৰটো বহুত লেতেৰা হৈ যায়, আৰু কিবা বস্তুটো মানে এনেকুৱা খুপখুপীয়া নিচিনা লাগে। কিন্তু হ'লেও মানে এতিয়া যিটো আছে সেইটোকে পাতি দিওঁ বুলি ভাবিছোঁ। তাৰপাছতে এয়া চাব দেই, এইটো দেখিছেনে, আপোনালোকৰ নিজৰ আপোনালোকে যিমান দীঘলটো দিয়ে সিমানটো দীঘলেই দিব। আৰু এয়া মই ইমানটো দীঘল দিম বুলি ভাবিছোঁ। ইয়াতে সূতাডাল থৈ তাতে মই গাঁঠি 2টা মাৰি দিছোঁ। এই সূতাটোতো
দুটা গাঁঠি এনেকৈ দি দিব দেখিছেনে তাৰ পাছতে ল'ৰা থকা হ'লে বেক কেমেৰা কৰি হ'লেও সি দেখুৱাই দিব পাৰিলেহেঁতেন পাছত মই লাগিলে আজিয়ে কাৰণ মানে এতিয়াই মই গোটেই চাদৰখন নহয়গৈ সি অহাৰ পাছত আকৌ বেক কেমেৰাত যদি সি কৰি দিয়ে তেতিয়া আপোনালোকক আকৌ এবাৰ দেখুৱাম দেই তাৰ পাছতে এই যে এনেকৈ আকৌ এটা দুটা আছিলে ন এনেকৈ দুফাল হৈ আছিলে কিন্তু এতিয়া আকৌ দুটা মূৰ সমান কৰি ল'লোঁ দেখিছেনে এই দুটা মূৰ সমান কৰি লোৱাৰ পাছতে আমি এই যে বেজি যে লাগি আছে সেই এটাটোতো আমি কাটি দিলোঁৱেই তাৰপাছতে সেই ৰছীডালো সোমোৱাই দিব সেইডাল আকৌ বাহিৰত উলিয়াই নথ'ব তাৰপাছতে আমি কি কৰিম এনেকৈ এই তললৈ যে ইয়াৰ মানে এই যিটো মানে দহিৰ সূতাটোৰ কথা কৈছোঁ তাৰ তললৈ আপুনি বেজিটো এনেকৈ লৈ ল'ব আৰু ইয়াত ইমানকণমান এইটো দেখিছেনে ইমানকণমান মানে এইডাল যে সৰু সূতা সেইডালত আপোনালোকে বেজিটো এনেকৈ দুটা গাঁঠি দি দিব দুটা গাঁঠি দি দিব য'ত লাগি যায় আকৌ চাব দেই দুটা গাঁঠি দি পেলাই ধুনীয়াকৈ এইটো চাব এইটো হৈ গ'ল আকৌ লুটিয়াই পেলাই আকৌ এটা গাঁঠি এনেকৈ দিব পাৰে নিজৰ কথা এইটো যদি দিলেও দিব নিদিলেও নাই এইটো এটা গাঁঠি দুটা এনেকৈ দুবাৰ সোমোৱাই পেলাই বেজিটোৱে এনেকৈ গাঁঠি এটা মাৰি দিব মিলাবলৈ অকণমান দিগদাৰো হয় তাৰপাছতে এইটো সমানকৈ আপোনালোকে গাঁঠিটো মাৰিলে নহয় এই যে ইয়াৰ এই মূৰটো যে দেখিছেনে এইখিনি যে তাৰ ওপৰত গোল নিচিনা মূৰ এটা হৈ যায় সেই মূৰৰ এইখিনি ফাক এটা আছে সেই ফাকটোৰ ভিতৰত আপোনালোকে বেজিটো এনেকৈ ভৰাই দিব জনাসকলেতো জানেই নজনাসকলকহে কৈছোঁ আকৌ দেই এইটো সোমাই গ'ল নহয় তাৰপাছত মই আপোনালোকক কৈছিলোঁ যে ল'ৰা অহাৰ পাছত যদি পাৰোঁ আপোনালোকক দেখুৱাম আৰু সি ইমান ধুনীয়াকৈ দেখুৱাই দিলে যে মানে তাক মই ক'লোঁ তুমি এনেকৈ বেক কেমেৰা কৰি পেলাই কৰি দিয়াচোন তাৰপাছতে এয়া দেখিছেনে বেজিটো কেনেকৈ লৈ পেলাই কৰিলোঁ প্ৰথমতে এবাৰ আপোনালোকক বুজাই দিছিলোঁ কিন্তু ভালকৈ চাগে নেদেখিলে কিন্তু এয়া মই এনেকৈয়ে মানে ইজি পদ্ধতিতে বাতিব পাৰোঁ আৰু এয়া মানে একেবাৰে ফিনিচিং কৰিহে এৰিলোঁ লাষ্টত আৰু ইমান ভাল লাগে মানে একেদিনাখনে যদি কামটো হৈ যায় সঁচাকৈ আপোনালোকৰ কেনেকুৱা লাগে মই নাজানো কিন্তু মোৰ মানে কালি একেদিনাখনে হোৱাৰ বাবে বহুত ভাল লাগিছে আৰু সঁচা কথা ক'বলৈ গ'লে দহি বাটোতে বেছি টাইম নলয় কিন্তু আমাৰ মানে মাইকী মানুহবিলাকৰ বেলেগ বিশেষ কাম থকাৰ বাবে চাগে আমি মানে ঘপককৈ উলিয়াই দিব নোৱাৰোঁ খুব বেছি দুঘণ্টাতে দহিটো বাতি হৈ যায় কিন্তু দুঘণ্টাটো আমি টাইমটো তেনেকৈ লৈ থাকিব নোৱাৰোঁ ন বেলেগ কামো থাকে সেইটো কাৰণে মানে মোৰ ৰাতিলৈহে কমপ্লিট হ'ল আৰু মই মানে বেলেগ মানে ভাল লাগিছে আৰু আজি সঁচা কথা ক'বলৈ গ'লে আৰু কালিয়ে মোৰ হৈ গ'ল দহি বটা আৰু মই ভিডিঅ'টো আজিহে আপলোড কৰিব পাৰিছোঁ আৰু আপোনালোকৰ যদি এনেকৈ দহি বাতিবলৈ মানে বিচাৰে মোৰ নিচিনাকৈ তেনেহ'লে আপোনালোকেও এনেকৈ বাতিব পাৰিব যিসকলে নাজানে মই কেনেকৈ দহি বাতিছোঁ সেই পদ্ধতিটো আপোনালোকে ধুনীয়াকৈ চাই পেলাই আপোনালোকে বাতিব পাৰিব আৰু কেনেকুৱা লাগিছে জনাব আৰু ইয়াতে লাইক কমেণ্ট এটাও দিব আৰু যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় তেওঁলোককো কৈছোঁ তেওঁলোকেও যাতে মানে ছাবস্ক্ৰাইব এটা কৰি দিয়ে আৰু সেইটো কথাও কৈছোঁ আৰু লাইক কমেণ্টত জনাব কেনেকুৱা হৈছে আজিলৈ ভিডিঅ'টো সামৰিছোঁ বাই